এয়া আমাৰ মাজত আহি উপস্থিত হ'লহি আমাৰ নমস্কাৰ পোনপ্ৰথমে তেজপুৰ জীয়ৰী ৰিমজিম কটকী ইউটিউব চেনেলটিলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ সকলোৰে খবৰ বহুত বেছি ভাল আৰু মোৰো ভালেই। আজি 24 তাৰিখ আৰু আপোনালোকক মই কৈছিলোঁ যে 24 তাৰিখে আমাৰ বেচেৰিয়াত সকলোৰে মৰমৰ জুবিন গাৰ্গ দা আহিব। গতিকে আমি যাবলৈ এতিয়া বৰ্তমান ওলাইছোঁ আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। এতিয়া 6:30 বাজিছে আৰু আমি যাবলৈ ওলাইছোঁ। ইমান ভালদৰে গম নাপাওঁ বাৰু জুবিন দা আহিলেই নে নাই নে আমি গম নাপাওঁ, তথাপিতো যাওঁ চাওঁগে। আৰু মোৰ মানে জুবিন দাক লগ কৰাৰ এটা আশা আছিলে। এবাৰ লগ পাইছোঁ তেখেতক, কিন্তু আকৌ এবাৰ ভালদৰে লগ পাবলৈ আশা আছিলে। আৰু আজিতো বহুত ভিৰ হ'ব আৰু তেখেতক লগ পাওঁ নে নাপাওঁ তাৰো কোনো ঠিক নাই। কিন্তু পতিয়া চুবুৰীৰ এগৰাকী মানে মোৰ মায়ে হয়, মা বুলিয়ে মাতোঁ তেখেতক, মই মা হিচাপে ভাবোঁ তেখেতক। পিজু বনিয়া দাস তেখেতে এখন কিতাপ লিখিছিলে, গানৰ কিতাপ। তেখেতৰ বহুত হেঁপাহ আছিলে যে এই কিতাপখন জুবিন দাৰ হাতত দিয়াটো। গতিকে তেওঁ মোক ক'লে যে ৰিমজিম তুমি যিহেতু তোমালোকৰ বেচেৰিয়াত জুবিন দা আহিব, গতিকে যদি পাৰা মোক এইকণ সহায় কৰি দিব পাৰিবা নেকি। তেতিয়া মোৰো ভাল লাগিল, যিহেতু ময়ো লগ পাম তেখেতক আৰু কিতাপখনো দিয়া হ'ব, তেওঁৰো মনৰ আশাটো পূৰণ হ'ব। সেইবাবে মই যাবলৈ ওলাইছোঁ এতিয়া অলপ আগতীয়াকৈ, যাতে তেখেতক লগ ধৰিব পাৰোঁ। নাজানো পাৰোঁ নে নোৱাৰোঁ, কমিটিৰ লগত মানে মোৰ বৰ্তা এজনো আছে, তাতে কথা পাতি থোৱা আছে আৰু চাই লওঁ, যদি পাৰোঁ দিম আৰু যদি নোৱাৰোঁ পৰাপক্ষতটো মানে আশা কৰিছোঁৱে যে পাম তেখেতক লগ ভালদৰে। ষ্টেজত উঠাৰ পিছততো সম্ভৱেই নহয়, সেইবাবে যাবলৈ ওলাইছোঁ। কি হয় আপোনালোকক দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি এতিয়া যাবলৈ ৰেডি হ'লোঁ, এয়া ভণ্টিও ওলাইছে লগত আৰু গৈ থাকোঁ। আপোনালোকক দেখাই থাকিম যিমানখিনি পাৰোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি আহি পাই গ'লোহি ফিল্ডত। জুবিন দাক লগ পোৱাটো ইমান সম্ভৱ নহয়, মানে তেখেত আহিহে আছে। ষ্টেজতে দিব লাগিব যদি পাৰোঁ আৰু। চাই লওঁ কি হয়, চাই থাকক আপোনালোকে। এয়া আমাৰ মাজত আহি উপস্থিত হ'লহি আমাৰ সকলোৰে মৰমৰ জুবিন দা। আৰু আপোনালোকে দেখিছে কিমান ভিৰ, আৰু ময়ো একদম ওচৰলৈ যাবও পৰা নাই আৰু ঢুকিও নাপাওঁ নেদেখিমো। গতিকে পিছৰ পৰাই এনেকৈ ভিডিঅ' কৰিছোঁ। আৰু ইমান ভিৰ নহয়, মানে হেঁচা ঠেলাত মানে মৰিবহে লাগিব আৰু যি দেখিছোঁ। তথাপি যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাইছোঁ। তেখেত এতিয়া ষ্টেজত গৈছে, চাই থাকক আপোনালোকে ভিডিঅ'টো যিমান।
Thank you. No thank you, Jubinda. No thank you. No, thank you. No thank you. Once more. Once more. No thank you. ঘৰ পালোহি আমি এতিয়া আহি পেলাই আৰু মানে এটা দুখ থাকি গ'ল যে জুবিনদাৰ হাতত মই কিতাপখন দিব নোৱাৰিলোঁ গতিকে ওলাই আহোঁতে ইমানেই হেঁচা ঠেলা হৈছে মানে জুবিনদাৰ ওচৰত পাম আৰু তেনেকুৱাতে মানে একদম মানুহৰ ইমান হেঁচা ঠেলাত মই পিছলৈ গুচি আহিব লগা হ'ল আৰু নিজৰো অলপ কথা আছে দিয়কচোন আৰু ইমান হেঁচা ঠেলা ইমান ভিৰ আৰু কিবা যদি হৈ যায় কি হ'ব তেতিয়া গতিকে কি কৰিলোঁ গাড়ীখনৰ যেতিয়া মানে তেখেত বহিছিলে তেতিয়া গাড়ীখনতে মানে মই পেলাই দিছোঁ মানে কিতাপখন আৰু এখন গামোচা লৈ গৈছিলোঁ তেখেতৰ কাৰণে আৰু বহুতো ল'ৰা ছোৱালী থাকি গ'ল তেখেতৰ কাৰণে কিছুমানে পেইণ্টিং বনাই আনিছে কিছুমানে হয়তো কিবা কিবি নানান ধৰণৰ কিছুমান বস্তু গিফ্ট আনিছে তেখেতক লগ কৰি দিবলৈ কিন্তু বহুতে নোৱাৰিলে দেখি আছোঁ আমি আৰু উপায়ো নাই কৰিমনো কি কিন্তু মোৰো এটা বেয়া লাগিলে কিয়নো মই এপ্লিকেশ্যন দি থৈছিলোঁ আৰু মই তথাপিতো মই মানে সেইকণ সহায় নাপালোঁ দেই আৰু মানে মই কৈ থৈছিলোঁ যে 2 মিনিটৰ কাৰণে হ'লেও মোক আপোনালোকে এইটো সহায় কৰি দিব কিন্তু ইমানেই মানে ব্যস্ততাটো আৰু বহুত ভিৰ আছিলে আৰু তেওঁলোকে মানে এইটো সহায় কৰিব নোৱাৰিলে উপায় নাই বাৰু যি হ'ল তথাপিতো গাড়ীতে মই দিলোঁ আৰু মাৰো মনৰ আশাটো পূৰণ হ'ল তেখেতৰ গতিকে উপায় নাই তেনেকৈ আৰু ভালো লাগিল বহুত ভাল লাগিল আজি প্ৰথমবাৰ তেনেকৈ আমি চোৱাই নাছিলোঁ জুবিনৰ প্ৰগ্ৰেম ওচৰৰ পৰা আৰু আজি চালোঁ এইটো অনুষ্ঠানৰ জৰিয়তে বহুত ভাল লাগিলে আৰু এতিয়া ঘৰ পালোহি ভিৰৰ মাজৰ পৰা ওলাই আহিলোঁ বহুত ভিৰৰ মাজৰ পৰা ওলাই আহিলোঁ একদম আমি মানে গৈ পেলাই প্ৰথমতে ষ্টেজৰ ওচৰত ৰখি আছোঁ যেতিয়া জুবিন আহিছে আৰু আহি পেলাই যেতিয়া ষ্টেজত উঠি গৈছে নহয় তাৰপিছততো আৰু তেখেতক দেখাই নাই তাৰপিছত কি হ'ল আমি আকৌ মাজলৈ আহি গ'লোঁ মাজলৈ আহি তথাপিতো দেখা নাই তাৰপিছত মানুহ ফালি একদম একে আগত ৰখি পেলাই তেতিয়া চাইছোগৈ আৰু ইমান হেঁচা ঠেলা ইমান মানুহ বাপৰে হ'লেও ভাল লাগিলে মনটো ওচৰত চাব পালোঁ তাইতো কান্দিয়ে দিলে কিজানি জুবিনক নেদেখিব মই কৈছোঁ তই স্ক্ৰীণতে চা কিন্তু নাই তাইকে কান্দিয়ে দিলে ইমান বেয়া তাইলৈ বেয়াও লাগিছে তাৰপিছত যেনিবা নাই হেঁচা ঠেলাত গৈ পেলাই একদম ধুনীয়াকৈ ওচৰৰ পৰা চাব পাৰিলোঁ আৰু ভাল লাগিলে বহুত আৰু ঠিক আছে তেতিয়াহ'লে আজিৰ ভ্লগটো ইমানো আপোনালোকক মই দেখাব পৰা নাই বাৰু যিহেতু গমটো পাইছে কেনেকৈতো ইমান ভালকৈ দেখাব পাৰিম গতিকে যিখিনি পাৰিছোঁ আপোনালোকক দেখালোঁ আৰু আজিৰ অনুষ্ঠানটোত উপস্থিত থাকি আমাক সকলোকে ইমান মৰম দিয়াৰ বাবে আপোনালৈ বহুত ধন্যবাদ জুবিনদা আপোনাৰ গান সৰুৰে পৰাই শুনি আহিছোঁ বহুত ভাল পাওঁ আপোনাক আৰু আপোনাৰ গানবোৰ আজিও ইমান ধুনীয়াকৈ পৰিৱেশন কৰাৰ বাবে আপোনালৈ বহুত ধন্যবাদ আৰু আপোনাক ভাল পোৱাৰ মানুহ ইমানেই আছে যে আজি মানে সেই পৰিৱেশটো আমি নিজে অনুভৱ কৰিব পাৰিছোঁ মানে ইমানেই ভিৰ হৈছে একদম মানে নোৱাৰি আৰু দেখা নাই মানে আমি মানুহ ফালি গৈ চাইছোঁ গতিকে ঠিক আছে তেতিয়াহ'লে আৰু মই ইমানখিনি আপোনালোকক ভালদৰে দেখাব পৰা নাই আৰু বহুত মানুহতো আহিছে বেচেৰীয়াবাসী ৰাইজেতো চাইছে গতিকে যিসকলে নাই চোৱা সেইসকলে চাব মই অলপহে দেখাব পাৰিছোঁ ঠিক আছে তেতিয়াহ'লে আজিৰ ভ্লগটো মই ইমানতে সামৰণি মাৰিছোঁ অৱশেষত I love you, so much জুবিনদা জয় জুবিনদা বাই